Good morning. Itu hol আমাৰ গাঁৱৰে ভিউ wow Hello guys, স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ সপোন দেখা লোৱাটো ব্লগ তো গাইস আজি নিউ এটা ব্লগলৈ স্বাগতম জনাইছো এভৰিৱান তো মই বাকিত কৰি আছো যত মই আছো এতিয়া বৰ্তমান আমাৰ গাঁৱৰে ভিউ মানে আমাৰ ঘৰ যিটো মেইন ৰোড হয় তো হাই ৰোড তো এটোৱে হয় তো আছে বৰ্তমান ভেস্পা মানে মোৰ মডিফাই কৰা ভেস্পাখন ৰাস্তাটো হয় এইটোৱে তো গাইস একদম বহুত বেয়া ৰাস্তা মানে আমাৰ গাঁৱত ইমান ছোৱালী তোৱালী নাহে কাৰণ ৰাস্তা যি বেয়া ক'ত ছোৱালী আহিব এইটো ৰাস্তাত তো চাওক দেখাই আছো ৰাস্তাটো আমার রাস্তাটা বহুত বেয়া গাইস বহুত বেয়া ইয়াত যদি ভাবিছে নাহিব আমার গাঁৱত এখন বহুত বেয়া রাস্তা হয় নাজানো রাস্তাটো কেতিয়া ভাল হ'ব আৰু সবইফালে সেউজীয়া কাৰণ এইটো বাগান হয় চাহপাত বাগান হা যিটো ফ্ৰণ্টত আছে এইটো চাহপাত বাগান তো চাহপাত বাগান ইয়াৰ পৰাই প্ৰডাক্ট হয় তো গাইস দেখাই আছো তো এইফালে আছে মোৰ ভাইটি তো লগত আছে মোৰ ভেস্পা যিটো মই মডিফাই কৰিছিলো চাইকেল এইফালে আছে ভেস্পা গাইস তো ব্লগ মই দেখাইছো আমাৰ গাঁওখনক তো এইটো যিটো চাহপাত বাগানটো কাটি দিছে সেইটো সব মেচিন দি কাটি আছে এটা বস্তু দেখাম ইয়াৰ চাহপাতত লৈ তো আমি চাহ যে খাওঁ চাহপাত আমি চাহপাতনো কপা হয় তাৰে মই দুটামান বস্তু দেখাম তো এইটো হ'ল মেইন গছ চাহপাত ইয়াৰ এতিয়া কলম দিয়া হৈ আছে মেচিনেদি কলম মানে এইটো গাছ আহোঁতে প্ৰায় আৰু 3 মাহ লাগিব 3 মাহৰ পিছত এইটো ধুনীয়া এটা গছ হৈ যাব এনেকা জোপোহা গছ হৈ যাব এইটো হ'ল লেংটা কলম মানে ইয়াৰ মানে 8 মাহ পাত প্ৰডাকশ্যন দিয়ে ইয়াৰ পৰা যিটো গছ দেখিছে যে এইটো 8 মাহ প্ৰডাকশ্যন দিয়ে 8 মাহৰ পিছত আকৌ আপুনি কাটিব লাগিব ইয়াৰ কিন্তু আয়ুস 100 বছৰ হা গাইস তো যিটো পিয়ৰ চাহপাত হয় আমি চাহ খাওঁ তো খেতি মানে চাহপাত গছৰ খেতি হয় এইটো তো এইটো ইয়াৰ ভ্যালিডিটি 100 বছৰ হা কিন্তু বছৰত আমি 8 মাহ ইয়াক খাব পাৰো মানে চাহপাত বিক্ৰী কৰিব পাৰো প্ৰায় 20 টকা 18 টকা কেজি হয় ইয়াৰ প্ৰায় কেজি 18 টকা 20 টকা হয় এনেকা কলিপাতৰ প্ৰায় 20 টকা 18 টকা 25 টকা এনেকা হয় কলম কেনেকে দিছে চাও বলক তো এইটো মানে কলম দিয়াটো দেখাই আছো মই তো গাইস তো ব্লক মানে ইয়াৰ যিটো চাহপাত আমি চাহ খাওঁ তো তাৰ যিটো কলম দিছে কলমটো দেখাই আছো কেনেকে দিয়ে আৰু ইয়াৰ এইটো মালিক কাটি আছে এইটো হাৱাই বুলি কয় এইটো ওপৰত মাৰিছে হা এইটো হাৱাই হয় এইটো পুৰা সমানকে কাটি দিয়ে পাতটো সোৱাদ হয় মানে চাহ আমি ৰাতিপুৱা হওক গধূলি হওক একাপ চাহ খালে এটা ভাল লাগে মাইণ্ডটো ফ্ৰেছ ৰাখে চাহ খালে হা বেলেগৰ কথা নাজানো বাট মোৰ যেতিয়া একাপ ৰাতিপুৱা মৰ্নিং একাপ যদি চাহ খাই দিওঁ না তো মাইণ্ডটো ফ্ৰেছ ৰাখি দিয়ে চাহ কাপ A few moments later বহুত মানে বহুতে কয় তই অকল ডেকোৰেশ্যন মানে পেণ্ডেলৰ যে ব্লগ বনাও আৰু বেলেগ ব্লগ নবনা কেলে তো ক'ৰবাত যা ঘূৰিব যা এনে ব্লগ বনা আৰু এইটো লৈ ইম্পৰ্টেণ্ট নহয় গাইছ কওক সেইটো লৈ ইম্পৰ্টেণ্ট নহয় কাৰণ মই ক্লিপ শ্বট লৈ মই তাত এডিটিং কৰিছোঁ মই চাওঁ তাত মানে ভিডিঅ'টো পাৰফেক্ট হয় নে নহয় ভিডিঅ'টো আৰু আপোনালোক নোচোৱাৰ আগত মই 10 বাৰ চাই লওঁ এডিট কৰাৰ আগত আৰু এডিট নকৰাৰ আগত 10 বাৰ চাই লওঁ ভিডিঅ'টো কেনেকুৱা আছে তাৰপিছতহে মই ভিডিঅ'টো এৰি দিওঁ আপোনালোকৰ মাজত কিন্তু চাই যদি মানে ভাল লাগে লাইক কৰিব যদি বেয়া লাগে ডিছলাইক মাৰি দিব তাত ক'ব লগা মোৰ একো নাই কাৰণ ডেকোৰেশ্যনটো আৰু পেণ্ডেলটো আমি কেনেকৈনো সজাওঁ তাক লৈহে মই পেণ্ডেল ব্লগ বনাওঁ হা কাৰণ
আৰু কষ্ট হয় না, মানে কষ্ট হয় কাৰণ এটা পেণ্ডেল সজাবলৈ বহুতখিনি কষ্ট আৰু বহুতখিনি দিমাগৰ প্ৰয়োজন হয়। এটা সপোন থাকে বিয়া পতা সপোন, বিয়া পাতিলে কেনেকুৱা ধৰণৰ আপুনি ডেক'ৰেশ্যন কৰিব, কেনেকুৱা আপুনি পেণ্ডেল আনিব, সেইটো এটা আপোনালোকৰ মানে এক্সপিৰিয়েঞ্চ হ'ব। মানে মোৰ ভিডিঅ'ত যদি চাই আপোনালোকে পেণ্ডেল বনায় তেন্তে সেইটো এটা এক্সপিৰিয়েঞ্চ হ'ব আপোনালোকলৈ, গম পাইছে নাই? तो तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे